চলাইছিলে, কিন্তু আমি এতিয়া জাষ্ট আৰম্ভই কৰিলোঁ। আমাৰ ফাইনেন্সিয়েল ইয়াৰ এটাও এতিয়াও শেষ হোৱা নাই। স্পেচিয়েলি কামৰ ক্ষেত্ৰত যিকোনো চৰকাৰী আঁচনিৰ 30%, 40%, 50% এইবিলাক অবাস্তৱ। যে এনেকুৱা কোনো কণ্ট্ৰেক্টৰ আজিলৈকে জন্ম লোৱা নাই যে কোনো কামৰ এগেইনষ্টত 40% দি পেলাই কাম ল'ব। এনেকুৱা কোনো এটা ফাইল পেণ্ডিং পৰি থকা নাই যে পাৰ্মিশ্যন পোৱা নাই। যোৱাকালি ভেৰগাঁও মিটিঙত কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে বা আমাৰ চৰকাৰৰ বিষয়ে এইবিলাক ভেলুহীন। আপোনালোকৰ এই সাংবাদিকসকলৰ ওচৰত মই ক'ব বিচাৰিছোঁ যে কেইদিনমান ধৰি আমি লক্ষ্য কৰিছোঁ BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী তেখেত 4টা জিলাত তেখেতসকল দলীয় সভা পাতি আছে। তো এই দলীয় সভাত তেখেতে আমাৰ চৰকাৰ BJP আৰু UPPLৰ মিত্ৰজোঁট চৰকাৰৰ যিবিলাক কথা তেখেতে হৈ আছে সভাত, এইবিলাক কথাৰ কোনো হেৰি নাই, বেছ নাই। কাৰণ ইতিমধ্যে আমি যে চৰকাৰ চলাই আছোঁ 11টা মাহ হ'ল। তো এই 11 মাহৰ ভিতৰত আমি এতিয়া গোটেই ষ্ট্ৰীমলাইন কৰি আছোঁ। তো ষ্ট্ৰীমলাইন কৰোঁতে অলপ টাইম লাগে, কাৰণ প্ৰিভিয়াছ গভৰ্ণমেণ্ট ৱাজ ফৰ 17 ইয়াৰ্ছ, 17টা বছৰ তেখেতে চলাইছিলে, কিন্তু আমি এতিয়া জাষ্ট আৰম্ভই কৰিলোঁ। আমাৰ ফাইনেন্সিয়েল ইয়াৰ এটাও এতিয়াও শেষ হোৱা নাই। তেখেতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰধানৰ বিষয়ত যিবিলাক মন্তব্য দি আছে, স্পেচিয়েলি কামৰ ক্ষেত্ৰত যিকোনো চৰকাৰী আঁচনিৰ 30%, 40%, 50% এইবিলাক অবাস্তৱ কথা। মই এক মুখপাত্ৰ হিচাপে বা স্পোক্সপাৰ্চন হিচাপে ক'ব বিচাৰিছোঁ যে এনেকুৱা কোনো কণ্ট্ৰেক্টৰ আজিলৈকে জন্ম লোৱা নাই যে কোনো কামৰ এগেইনষ্টত 40% দি পেলাই কাম ল'ব। এইটো চবেই গম পায়, এইবিলাক ভেলুলেছ কথা। আৰু দ্বিতীয়বাৰ কৈ আছোঁ যে বড়ো আৰু অবড়োৰ মাজত তেখেতে যি কথাটো কৈ আছে, এইবিলাক কোনো কথাই নাহে। আজিৰ দিনৰ চৰকাৰত বড়ো অবড়ো বুলি কথা নহয়। আজি GSP, BJP, UPPL 3টা দল একলগ লাগি পেলাই চৰকাৰ চলাই আছে। সকলো জাতি জনগোষ্ঠীৰ মানুহ আৰামে শান্তিপূৰ্ণভাৱে কাম কৰি আছে আৰু জীয়াই আছে। আজি আমাৰ এই চৰকাৰৰ ভিতৰত UPPL বুলি কওঁ বা BJP বা GSP, প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰতিনিধি এই চৰকাৰত আছে। সাঁওতালৰ পৰা EM আছে, বঙালীৰ পৰা 4জন EM আছে, ৰাজবংশীৰ পৰা এজন আছে দিগন্ত বৰুৱা, বড়োৰ ভিতৰত আছে, গোৰ্খাৰ পৰা এজন আছে, পলিটিকেল এডভাইজাৰ হৈ আছে আমাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ। তো সেইমতে সকলো জাতি জনগোষ্ঠীৰ মানুহ বড়ো অবড়ো একলগ হৈ পেলাই এই চৰকাৰ চলাই আছে। তো ইয়াতে কোনো ধৰণৰ আমাৰ মাজত ভেদাভেদ নাই। আৰু দ্বিতীয়ত মাটি বাৰীৰ তেখেতে মন্তব্য ৰাখিছে যে জেনেৰেল মানুহে মাটি বাৰীৰ পাৰ্মিশ্যন নাপায়। আজিৰ দিনত আমাৰ BTCত কোনো ফাইল এনেকুৱা পেণ্ডিং নাই যে কোনোবা মানুহ মাটিৰ পাৰ্মিশ্যন BTC ইয়াত দিয়া নাই। তো এইবিলাক কথাৰ ওপৰত মই আজি আপোনালোকৰ ওচৰত কৈছোঁ যে ৰাইজে এইবিলাক কথাত যাতে চকু নিদিয়ে, মন নিদিয়ে। কাৰণ প্ৰেক্টিকেলটো মানুহে চায়, প্ৰেক্টিকেলটো চাবলৈ হ'লে আমাৰ BTC ছেক্ৰেটাৰীত আহক। এনেকুৱা কোনো এটা ফাইল পেণ্ডিং পৰি থকা নাই যে পাৰ্মিশ্যন পোৱা নাই। ইয়াত হয়তো 2 দিন বা 3 দিন বা এসপ্তাহ দেৰি হ'ব পাৰে, গভৰ্ণমেণ্ট প্ৰক্ৰিয়া। তো কোনোবা দিন এই অফিচাৰ নাই বা কোনো দিন EM নাই বা কোনোবা দিন ছুপাৰিনটেণ্ডেণ্ট নাই, সেইকাৰণে অলপ পলম হ'ব পাৰে। তো সেই পলমৰ কথাত ভিত্তি পেলাই যদি কয় পাৰ্মিশ্যন নিদিয়ে, এইটো ভুল কথা। গভৰ্ণমেণ্টে কিয় নিদিব পাৰ্মিশ্যন? আৰু মই এজন EM হিচাপে মই জানো, ময়ো খবৰ লৈ আছোঁ, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ চৰকাৰে কাম কৰি আছে। তো যিবিলাক মন্তব্য তেখেতে যোৱাকালি ভেৰগাঁও মিটিঙত কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে বা আমাৰ চৰকাৰৰ বিষয়ত, এইবিলাক ভেলুহীন। আমি চৰকাৰ ভালকৈ কাম কৰি আছোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি কথা ক'বলৈ যাওঁ, মই কেইদিনমান আগত তামিলনাডু ভিজিট কৰিলোঁ। আমাৰ গোটেই EMসকল আমি তামিলনাডু গ'লোঁ, চেন্নাই গ'লোঁ, গভৰ্ণৰৰ লগত বহিলোঁ। তেখেতে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে। ইতিমধ্যে আম্মা হস্পিটাল বুলি এজন এজন ঋষি মহাৰাজ আছে তাতে, তাৰে বিৰাট ডাঙৰ এখন হস্পিটাল আম্মা হস্পিটাল। তো সেই আম্মা হস্পিটালৰ লগত আমাৰ এটা MOA চাইন হৈছে। আমাৰ BTR বাসীৰ ৰাইজৰ কোনোবা মানুহ যদি দুৰাৰোগ্য বা ডাঙৰ বেমাৰত আক্ৰান্ত হয়, তাতে গ'লে 50% ফ্ৰী পাব ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। কোনোবা যদি 1 লাখ টকা বিল হৈছে বা 2 লাখ টকা বিল হৈছে, তেনেহ'লে 50% ৰেহাই পাব। এনেকুৱা ধৰণে MOA চাইন হৈ আছে। তো সেইকাৰণে অলপ টাইম লাগিব।
আমাৰ কাম কৰাৰ সুযোগ দিব লাগিব। তো এতিয়া আমি বহি পেলাই আমি চব ৰাতাৰাতি আমি এটা ইংলিছত জানো যে ৰোম ৱাজ নট বিল্ড ইন এ ডে। প্ৰিভিয়াছ গভৰ্ণমেণ্ট 17টা বছৰ আছিল, আমি জাষ্ট 1 বছৰ হোৱা নাই। তো সেইকাৰণে 1 বছৰৰ ভিতৰতেই আমি ইমান সব কাম কৰি দিব লাগিব, এইটো সম্ভৱ নহয়। গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়া থাকে, ছিষ্টেমেটিক সব আহি যাব। তো সেইকাৰণে মই আজি আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে মই কৈছোঁ যে হাগ্ৰামা মৈলী ডাঙৰীয়া যিবিলাক মন্তব্য দি আছে, সেই মন্তব্য ভেলুহীন, সেই মন্তব্যৰ কোনো মূল্য নাই। ৰাজনীতি ভালৰ পৰা প্ৰত্যেকজন MCLA এজন এজনকৈ ওলাই আহি আছে। 17জন MCLA আছিলে BPF দলত। যেতিয়া BPF দল বা UPPL দল বা BJP আমি যেতিয়া ইলেকশ্যন খেলিছিলোঁ, তেতিয়া BPFে 17টা ছিট পাইছিলে। আজিৰ দিনত তেখেতসকলৰ মানচিত্ৰটো চাওক, এজন এজনকৈ ওলাই আহি আছে। কেইদিনমান আগতে তেখেত হাগ্ৰামা মৈলীৰ সতীৰ্থ ঘনিষ্ঠ মানুহ ৰাজীৱ ব্ৰহ্ম, তেখেতো তাৰ BPF দল এৰি পেলাই আজি BJP দলত যোগদান কৰিছে। তেখেতেও গম পাইছে যে কোনফালে অগ্ৰগতি গৈ আছে, ৰাইজে কোন দলক বিচাৰি আছে আৰু কোন চৰকাৰটো বিচাৰি আছে। সেইকাৰণে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া তেখেতেও দল ত্যাগ কৰি এৰি পেলাই আমাৰ চৰকাৰৰ লগত চামিল হৈ কাম কৰি আছে। তো অহা দিনত আৰু 3-4জন MCLA অলৰেডি কণ্টেক্টত আছে ইতিমধ্যে। ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া তেখেতেও দল ত্যাগ কৰি এৰি পেলাই আমাৰ চৰকাৰৰ লগত চামিল হৈ কাম কৰি আছে। তো অহা দিনত আৰু 3-4জন MCLA অলৰেডি কণ্টেক্টত আছে ইতিমধ্যে, তেখেতসকলো আহি যাব লোকসভা ইলেকশ্যন আগে আগে। তো তেখেতৰ হয়তো BPF দলৰ অস্তিত্বটো জীয়াই ৰাখিবৰ কাৰণে বা মানে BTR-বাসী ৰাইজক এটা ভৰকাৰ কাৰণে হয়তো তেখেতে মন্তব্য কৰি আছে। পলিটিকেল লাভালাভৰ কাৰণে নিশ্চয় কৰি আছে, যিহেতু তেখেতে BPF দলৰ এজন প্ৰধান, চবেই বিচাৰে। কিন্তু যিবিলাক মন্তব্য ৰাখিছে সেইবিলাক মন্তব্যৰ কোনো ভেলু নাই।